মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আসামলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ আগত পোনপ্ৰথমতে এই বছৰৰ প্ৰথম গোট পৰীক্ষা 2022 অসমীয়াৰ কোশ্চিন পেপাৰখন ফুল্লি সলিউশন কৰি দিব ওলাইছোঁ। এই কোশ্চিন পেপাৰটো লোৱা হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট চাৰ্কেলৰ পৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই ভিডিঅ'ত এই কোশ্চিনটো ফুল্লি সলিউশন পাই যাবা। প্ৰতিটো বিষয়ৰে ফুল্লি সলিউশন কৰি দিম। অকণমান ভিডিঅ'টো দীঘল হ'ব, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চোৱা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী যদি এতিয়াও কিতাপ পাতি নাই, তোমালোকে এই ভিডিঅ'টো চালে আৰু তোমালোকে যদি নোট ডাউন কৰিব পাৰা তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব। বলাচোন আজি মই তোমালোকৰ আগত অসমীয়াৰ এই কোশ্চিন পেপাৰটো ফুল্লি সলিউশন কৰি দিওঁ। কোশ্চিন নম্বৰ 1, শুদ্ধটো বাছি উলিওৱা। 1 × 5 = 5। ক, শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল 1 কীৰ্তন ঘোষা, 2 নামঘোষা, 3 ভক্তি ৰত্নাৱলী, 4 দধি-মথন। আমি জানো যে শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নম্বৰ 2 নামঘোষা। ইতিমধ্যে মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ 1 নম্বৰ প্ৰশ্নটো দিছোঁ। ওকে, 2 নং প্ৰশ্নটো লৈছোঁ, অৰ্থাৎ খ নম্বৰ। আজান ফকীৰ কোনজন ৰজাৰ শাসনকালত অসমলৈ আহিছিল? নম্বৰ 1 জয়ধ্বজ সিংহ, নম্বৰ 2 ৰুদ্ৰসিংহ, নম্বৰ 3 গদাধৰ সিংহ, নম্বৰ 4 শিৱসিংহ। শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ গদাধৰ সিংহ। গ নম্বৰ, ছাত্ৰ জীৱন আৰু সমাজ সেৱা প্ৰবন্ধটি প্ৰথম প্ৰকাশ পাইছিল? 1 জোনাকীত, 2 আবাহনত, 3 অসম বন্ধুত, 4 বাঁহীত। শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ আবাহনত। ঘ, হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম হ'ল 1 পছোৱা, 2 জোনাকী, 3 হেমকোষ, 4 বালিচন্দা। গতিকে শুদ্ধ উত্তৰ হ'ব নম্বৰ 1 পছোৱা। অংগ নম্বৰ, বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছিল? 1 অসমীয়া, 2 হিন্দী, 3 ব্ৰজাৱলী, 4 সংস্কৃত। ইজি কোশ্চিন, নম্বৰ 3 ব্ৰজাৱলী হ'ব। নম্বৰ 2 কোশ্চিনলৈ অহা। তলৰ প্ৰশ্নবোৰৰ যিকোনো 3টা চমুকৈ উত্তৰ দিয়া। 2 × 3 = 6। ক, ছাত্ৰসকল কি কি বিষয়ত জ্ঞান লাভ কৰি ব্ৰতী হ'ব লাগে? এনচাৰ, ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। খ নম্বৰ, বৰগীতৰ 2টা লক্ষ্য লিখা। তোমালোকৰ কিতাপত 4-5টা আছে, গোটেইকেইটা মুখস্থ কৰিবা। মই 2টা দিছোঁ। উত্তৰ 1 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। নম্বৰ 2 বৰগীতৰ ভাষা ব্ৰজাৱলী। এতিয়া আমি গ নম্বৰলৈ আহোঁ। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ 2টা বৈশিষ্ট্য লিখা। আনচাৰ, উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ 2টা বৈশিষ্ট্য হ'ল 1 নম্বৰ, উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তাকাৰ ব্যৱহাৰ অধিক। নম্বৰ 2 গঠনৰ সৰলতা আৰু সক্ষমতা উত্তৰ ভাৰতীয় ভাস্কৰ্যত লক্ষ্য কৰা যায়। ঘ নম্বৰলৈ অহা। আজান ফকীৰৰ প্ৰকৃত নাম কি? তেওঁ ক'ত সমাধিস্থ কৰা হৈছিল? উত্তৰ, আজান ফকীৰৰ প্ৰকৃত নাম হজৰত শ্বাহ মিলন। তেওঁ দিখৌমুখৰ সৰাগুৰি চাপৰিত সমাধিস্থ কৰা হৈছিল।
3 নম্বৰৰ প্ৰশ্ন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া ক গাঁও একেবাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা উত্তৰ লিখকে গাঁওসমূহৰ উন্নতিহে নগৰ চহৰৰ উন্নতি নিহিত হৈ আছে বুলি ক'বলৈ গৈ প্ৰশ্নোদ্ধৃত কথাফাকি অৱতাৰণা কৰিছে সাধাৰণতে চহৰ নগৰতে হে সকলো ধৰণৰ বিকাশ পৰিলক্ষিত হয় কিন্তু নগৰৰ জন্ম গাঁৱৰ বুকুতে গাঁৱে পিতৃৰ দৰে নগৰক জন্ম দি মাতৃৰ দৰে প্ৰতিপালন কৰিছে গাঁৱৰ মানুহৰ মনবোৰ শিক্ষাৰ পোহৰেৰে আলোকিত কৰিব পাৰিলেহে দৰাচলতে নগৰৰ প্ৰকৃত বিকাশ হ'ব কিন্তু গাঁৱৰ লোকসকলক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰিলে সহজে ধ্বংসৰ মুখৰ পৰা বচাব নোৱাৰি গাঁৱৰ উন্নতি কৰা মানে নগৰৰ উন্নতি কৰা খ নম্বৰ ভাৰতীয় সংস্কৃতিত ইসলামিক অৰিহণাৰ এটি বিৱৰণ দিয়া উত্তৰ ভাৰতীয় সংস্কৃতি হল এক বিশাল সংমিশ্ৰিত সংস্কৃতি ইয়াত ইছলামৰ অৰিহণাসমূহ হল 1 নম্বৰ ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ সুফিবাদৰ যথেষ্ট মিল আছে 2 উত্তৰ ভাৰতৰ মঠ মন্দিৰত যি বক্ৰ আৰু বৃত্ত ৰেখা অংকিত কৰা হৈছে ইয়াৰ মূলতে হৈছে ইছলামীয় প্ৰভাৱ 3 নম্বৰ ভাৰতীয় চিত্ৰকলাতো ইছলামিক চিত্ৰশৈলীৰ প্ৰভাৱ উল্লেখযোগ্য মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰ শিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে ঘ নম্বৰ আধ্যাত্মিক জীৱনতো ভাৰতীয় হিন্দুসকলৰ ওপৰত ইছলামীয় প্ৰভাৱ দেখা যায় অংগ নম্বৰ ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰাই একীভূত হৈছিল ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্ৰৱেশ কৰিছিল 4 নম্বৰ তলত দিয়া যিকোনো এটি কবিতাৰ মূল ভাৱ লিখা 4 নম্বৰ ক বৰগীত খ জিকিৰ এই মূল ভাৱটো মই তোমালোকক জাস্ট দেখাই গৈছো তোমালোকে স্ক্ৰিনশ্বট মাৰি পিছত লিখি ঘৰত পঢ়িবা এইটো ইমানলৈকে চোৱাচোন বৰগীতৰ মূল ভাৱ খ নম্বৰ জিকিৰৰ মূল ভাৱটো তোমালোকে চাই লোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা ঠিক আছে এইটো হল জিকিৰৰ মূল ভাৱ 5 নম্বৰ প্ৰশ্নটি লৈ আহা 5 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া যিকোনো এটা ব্যাখ্যা কৰা ক দেওমাৰি পাৰ হৈ জীৱই আছে চাই সোৱা জীৱসকল ভেলৰে বিলাই খ নম্বৰ সহস্ৰ বয়নে যাৰ নাপায়ন্ত হিমা অদমে জানিব কেনে তোমাৰ মহিমা প্ৰথমে তোমালোকে প্ৰসংগ আৰু সংগীতটো লিখিবা তাৰ পিছত ব্যাখ্যাটো কৰিবা চোৱা ইয়াতে মই কম দেওমাৰি পাৰ হৈ জীৱ আছে চাই সোৱা জীৱসকল ভেলৰে বিলাই উক্ত এইটো লিখিবা তোমালোকে উত্তৰ দি প্ৰসংগটো হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰে লিখা জিকিৰ আৰু জাৰি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে এইখিনি প্ৰসংগ তাৰপিছত ব্যাখ্যা উক্ত কবিতা সংগতি উক্ত কবিতা ফাঁকিৰ মাজেৰে মানৱ জীৱনৰ ক্ষণভংগুৰ কথা কবলৈ বিচৰা হৈছে এইখিনি প্ৰসংগ এতিয়া ব্যাখ্যা তোমালোকে এই মানৱ জীৱন দুদিনীয়া ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব তাৰ পিছত এই ওপৰখিনি দিলে মুক্তি পায় বুলি লিখিলে হৈ যাব খ নম্বৰ ব্যাখ্যালৈ আহা সহস্ৰ বয়নে ওকে ইয়াৰ আছে তোমালোকে জাস্ট স্ক্ৰিনশ্বট মাৰি ল'বা
হ'ব ঠিক আছে ইমানলৈকে লিখি দিলে হৈ যাব 6 নম্বৰ প্ৰশ্নলৈ আহা অতি চমুকৈ উত্তৰ দিয়া যিকোনো দুটা 1 পূৰণ 2 = 2 কোৱা অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল উত্তৰ 1950 চনৰ মাৰ্গেৰিটা অধিৱেশনৰ খ নম্বৰ আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি উত্তৰ মোক্ষ লাভ বুদ্ধদেৱৰ চিকিৎসক কোন আছিল জীৱক 7 নম্বৰ প্ৰশ্নত আহিছিল তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা 2 নম্বৰ আছিল তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব 8 নম্বৰ প্ৰশ্ন হল এৱেতৰ সময় খবৰ জাতিৰ জাৰুদাৰ যে ভাই ইয়াত কবি কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হলহি বুলি হকিয়াই দিছে উত্তৰ বহু বছৰ ধৰি ভাৰতবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি ধাৰে ঋণে জীৱন দিয়ে হিনে ঘিনে তেওঁলোকৰ চৰণৰ পূজা কৰি থাকিল ভাৰতবাসীৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘিনিৰ ভেমৰ কত কি যে মলি মামুৰ পৰি খনৰ চোতাল ঘৰত কত যুগৰ বুহৰ পৰি পথ খালে মুখত কাজল চাই পৰিল এইবোৰ হাৰি পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ জাৰুদাৰ হোৱাৰ সময় হলহি বুলি কবিয়ে সকলোকে হকিয়াই দিছে নহলে চিৰকালে ভাৰতবাসী তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিহ জীৱন কটাব লাগিব গতিকে উক্ত কোশ্চিনৰ দ্বাৰা এইখিনি কথা কবিয়ে উল্লেখ কৰিছে এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহা তলৰ যিকোনো এটা ৰচনা লিখা 5 নম্বৰ কিন্তু তোমালোকৰ যেটো পৰীক্ষাত 8 বা 10 নম্বৰ আহিব তোমালোকৰ ফাইনালত মই সেই হিচাপে তোমালোকক কি আনসাৰটো দেখাই আছো ৰবা ক পৰিবেশ প্ৰদূষণ ইয়াৰ পয়েন্ট কেটা তোমাৰ দিব লাগিব আৰম্ভণি দিবা প্ৰদূষণৰ কাৰণ প্ৰতিকাৰ আৰু সামৰণি খ তোমাৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি লেখকৰ পৰিচয় প্ৰিয় হোৱাৰ কাৰণ সামৰণি ভেৰি ইম্পৰ্টেন্ট দুটাই দিছিলে তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে গতিকে মই তোমালোকৰ এই দুটাৰ ৰচনাৰী যেহেতু দীঘল মই এই কাৰণে মাতিবলৈও সময় বেছি লাগিব লিখি দিলেও বহুত সময় লাগে বহুত পৰিশ্ৰম হয় এইটোকে মই তোমালোকক জাস্ট কিতাপৰ পৰা ৰচনা দুটা দেখাই দিছো যিবিলাকৰ নাই হিয়তে ইয়াৰ পৰা হেল্প লৈ তোমালোকে লিখি লৈ ঘৰত পঢ়িব পাৰিবা দেখা পৰিবেশ প্ৰদূষণ আৰু তাৰ প্ৰতিকাৰ বুলি দিছে কিন্তু তোমালোকৰ পৰিবেশ প্ৰদূষণ আহিছে আৰু তাৰ প্ৰতিকাৰ বুলি তোমালোকে নিলিখিবা কিন্তু পৰীক্ষাত এনেকুৱা আহিব পাৰে সেম ৰচনাটো হ'ব তোমালোকে ইয়াৰ পয়েন্ট আছে আৰম্ভণিটো ইয়াৰ পৰা লিখিবা অলপ কমাই লিখিবা পৰিবেশ প্ৰদূষণৰ কাৰণ এটো লিখিব লাগিব কাৰণটো অকনমান দীঘল হ'ব ইয়ালৈকে আছে আৰু অকনমান সকলোৱে জানেলৈকে লিখিব লাগিব সকলোৱে জানেলৈকে লিখিলে এয়ালৈকে তোমালোকে লিখিব লাগিব কাৰণটো ওকে ইয়াৰ পৰা অলপ শৰ্ট কৰি দিবা তোমালোকে প্ৰতিকাৰ আৰু লাষ্টত সামৰণি এই দুটা পয়েন্ট লিখি দিব লাগিব ওকে এতিয়া খ নম্বৰলৈ আহা তোমাৰ প্ৰিয় গ্ৰন্থ দিছে তুমি এনসাৰত পৰীক্ষাত লিখিব লাগিব মোৰ প্ৰিয় গ্ৰন্থ ইয়াতে পয়েন্ট দিছিল আৰম্ভণিটো এইখিনি লিখিবা তাৰপিছত দিছে লিখকৰ পৰিচয় যেহেতু এইখনত প্ৰিয় গ্ৰন্থ কীৰ্তন ঘোষা লিখা হৈছে গতিকে কীৰ্তন ঘোষাৰ লেখক আছিল শংকৰদেৱৰ বিষয়ে ইয়াৰ পৰা অকনমান লিখি দিলে হ'ব ইমান লিখিব নালাগে ওকে ইয়াৰ পৰা অকনমান আমাৰ শ্ৰী শ্ৰী শংকৰ গুৰুৰ বিষয়ে লিখিব লাগিব তাৰ পিছত দিছিল পয়েন্টটো তোমাৰ প্ৰিয় হোৱাৰ কাৰণ কি হেতু দিব লাগিব প্ৰিয় হোৱাৰ কাৰণটো মই তোমালোকক দি আছো আছে এইখিনিৰ পৰা তোমালোকে শংকৰদেৱৰ বিষয়ে লিখিবা ভাল পোৱাৰ কাৰণ বা প্ৰিয় হোৱাৰ কাৰণ এইখিনি লিখিবা
লাষ্টত সামৰণিখন লিখিবা তোমালোকে এইখিনিলৈ লিখিলে হৈ যাব ওকে সো এইখিনি আছিলে তোমালোকৰ অতি দৰকাৰী ৰচনা দুখন পৰিৱেশ প্ৰদূষণ আৰু তোমাৰ প্ৰিয় গ্ৰন্থ এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহা যিকোনো দুটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা 1 পূৰণ 2 সমান সমান 2 সিংহাসন পঞ্চায়ত পীতাম্বৰ উত্তৰ সিংহাসন সিংহ অংকিত আসন সিংহাসন কৰ্মধাৰয় সমাস পঞ্চায়তটো মই তোমালোকক সমক দিছো তোমালোকে মোক কমেন্ট কৰি জনাবা পঞ্চায়তৰ আনসাৰটো কি হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাবা পীতাম্বৰ পীত অম্বৰ যাৰ বহুব্ৰীহি সমাস এতিয়া 11 নম্বৰলৈ আহা বিপৰীত শব্দ লিখা যিকোনো দুটা 1 পূৰণ 2 সমান সমান 2 বৃহৎ হৰ্ষ বিস্তৃত উত্তৰ বৃহৎ ক্ষুদ্ৰ হৰ্ষ বিখাত বিস্তৃত সংক্ষিপ্ত 12 নম্বৰ তলৰ যিকোনো দুটা শব্দৰ অৰ্থ লিখি বাক্য ৰচনা কৰা 1 পূৰণ 2 সমান সমান 2 ধদৰ পচলা কাণ সমনীয়া খাইফাত ফলা উত্তৰ ধদৰ পচলা মানে অকামিলা ধদৰ পচলা মানুহক কোনেও ভাল নাপায় কাণ সমনীয়া ডাঙৰ বা ডেকা বা সমান বুলি কিছুমান কিতাপত আছে কাণ সমনীয়া পুতেকৰ মৃত্যুত পিতাকৰ অৱস্থা বৰ বেয়া হল তাৰ পিছত আহা খাইফাত ফলা মানে উপকাৰ অস্বীকাৰ কৰা বা অশ্লাগী তেওঁ এজন খাইফাত ফলা স্বভাৱৰ মানুহ 13 নম্বৰ তলত দিয়া যিকোনো দুটা পুৰণি শব্দৰ আধুনিক ৰূপ লিখা 1 পূৰণ 2 সমান সমান 2 চোৰ কহায় নপাৱন্ত চোৰ মানে ছিঙি দিয়া কহায় মানে কয় নপাৱন্ত মানে নাপায় 14 নম্বৰ উপসৰ্গ কাক বোলে 1 নম্বৰ আছিলে উত্তৰ ধাতু আৰু বিশেষণ আদি পদৰ আগত বহি ভিন ভিন অৰ্থ প্ৰকাশ কৰা অব্যয়ভাৰক উপসৰ্গ বলে যেনে প্ৰ এটা উপসৰ্গ তাৰ প্ৰদি কি হয় প্ৰগতি বা প্ৰধান এটো গতি এটো ধাতুৰ আগত বহিছে আৰু এটো বিশেষ পদৰ আগত বহিছে গতিকে ভিন ভিন অৰ্থ হৈছে এটো হল কি উপসৰ্গ 15 নম্বৰলৈ আহা তলৰ বাক্যটি শুদ্ধকৈ লিখা 1 নম্বৰ 12টা বজাত পৰীক্ষা শেষ হ'ব শুদ্ধ হ'ব 12টা নহয় 12 বজাত পৰীক্ষা শেষ হ'ব 16 নম্বৰ চমু উত্তৰ দিয়া 1 পূৰণ 4 সমান 4 16 নম্বৰ আহিছে তোমালোকৰ ৰেপিটেডৰ পৰা বৈচিত্ৰ্যময় অসমৰ পৰা আহিছে দেখা ক নম্বৰ পাহাৰীয়া তিৱা সকলৰ সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ কি উত্তৰ ডেকাচাং বা সামাদি খ নম্বৰ দেউৰী সকলৰ উপাস্য দেৱতা কোন উত্তৰ দেউৰী সকলৰ উপাস্য দেৱতা হল কুন্দি মামা গ বড়ো ভাষায় কেতিয়া প্ৰাথমিক শিক্ষা মাধ্যম হিচাপে স্বীকৃতি পায় উত্তৰ 1963 চনৰ পৰা বড়ো ভাষায় প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পায় ঘ নম্বৰ ভাষিক দিশৰ পৰা তিৱা সকল কোনটো ভাষিক গোষ্ঠীৰ উত্তৰ ইণ্ডো চীন ভাষা গোষ্ঠীৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো থালৰ লোক 17 নম্বৰ আৰু শেষ প্ৰশ্নলৈ আহা চমু টকা লিখা যিকোনো দুটা এটো তোমালোকৰ ৰেপিটেডৰ পৰা আহিছে ক ভীমবৰ দেউৰী খ ইন্দ্ৰ সিং দেউৰী গ ছবিলাল উপাধ্যায় ঘ শ্ৰীচন্দ্ৰ সিংহ দেউৰী ভীমবৰ দেউৰীৰ চমু টকা এইখিনি লিখি যাবা তোমালোকে ওকে এইখিনি লিখিলে হৈ যাব ভীমবৰ দেউৰী আৰু অকণমান আছে ওপৰৰ এইখিনিলৈ লিখিলে হৈ যাব মৃত্যুবৰণ কৰিলৈকে ওকে ইয়াৰ পৰা তোমালোকে শৰ্টকৈ লিখিবা যেহেতু 2 নম্বৰ আহিছে মই শৰ্টকৈ দিয়াৰ সময় কম হল আৰু ভিডিঅ'বিলাক ডাঙৰ হ'ব কাৰণে মই দিবলৈ অলপ দিব নোৱাৰিলো
ইন্দ্ৰজিৎ দেউৰী তোমালোকক হোমৱৰ্ক দিছোঁ অ'কে এতিয়া ঘ নম্বৰ চন্দ্ৰসিংহ দেউৰী চোৱা চন্দ্ৰসিংহ দেউৰীটো ইয়াৰ পৰা লিখিবা আৰু এটা আছে গ নম্বৰ ছবিলাল উপাধ্যায়টো তোমালোকক দি আছোঁ ছবিলাল উপাধ্যায় হ'ব এইখিনিলে লিখিলে হ'ব চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে তোমালোকৰ গোলাঘাট জিলাই আয়োজন কৰা প্ৰথম গোট পৰীক্ষা 2022 চনৰ অসমীয়া MILৰ কোশ্চিন পেপাৰৰ ফুল্লি সলিউশন ওকে আশা কৰিম তোমালোকে এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'বা আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টিতে এটা লাইক দিবা কমেন্ট কৰিবা আৰু বেছি বেছিকৈ তোমালোকৰ প্ৰিয় বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'ৰ দ্বাৰা ইহঁতেও উপকৃত হয় সৌদো শেষত ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিলোঁ থেংক ইউ